আমি আজি ৰাতিপুৱাই উপেন গাঁৱৰ দোকানত আহিছোঁ অলপ গৰম চাহ লৈছোঁ অকণমান খোজকাঢ়ি আহিছোঁ ধুনীয়া কথা পাতি আছোঁ বুঢ়া আছে এয়া বুঢ়া আৰু এয়া উপেন কা কেইবছৰ কৰিলে দোকান হল মোটামুটি 50 মান 50 বছৰ বাপৰে 50 বছৰ আপুনি চাহ দোকান কৰি আছে হাফ সেঞ্চুৰী পাৰ কৰিলোঁ ৱাও বঢ়িয়া অৱস্থা 50 বছৰ হোৱা অৱস্থা কি কৰিলে জীৱনটোত কি কৰিলো আৰু খালো 50 বছৰত কাম কৰি বিয়া বাৰু কৰিলো আৰু ল'ৰা ছোৱালী দুটা হল ল'ৰা ছোৱালী বিয়া পাতিলো নাতি আছে নাতিও পালে এ বঢ়িয়া নাতিটোও ডাঙৰ হল তাৰপিছত আৰু এতিয়া কি আৰু আমাৰ মতি ভাইয়ে কি কৰে আৰু তেওঁৱে জানে হেন কথা নেকি মতি ভাই যি কৰে সেই হ'ব এটা কি পায় কথাটো আপোনাৰ দোকানত কি পায় আমাৰ দোকানত আৰু কি আৰু পাব ৰুটি পাব পুৰি পাব নিমকি খুৰমা আচ্ছা লগতে মুড়িৰ লাড়ু আপোনাক উপেন কা বুলি জানে সকলে এইখিনি অঞ্চলত চাহটো কিন্তু মজা বনাইছে চাহটো ভাল লাগিছে একদম ধুনীয়া মানে আপোনাৰ জগতৰ নম্বৰ 1 গাখীৰ আকৌ পুৰবি হয় নেকি যিটো মানে আজিকালি পুৰবি পপুলাৰ হৈ আছে আকৌ উৰি যায় নেকি উৰি যায় কি কথাটো কেনে লাগছে ঐ জগতদা বোলে ধূপ চুপ দিলে নে নাই কওক ধূপ দিয়া হৈ গৈছে ধূপ দিয়া হৈ গ'ল হৈ গৈছে কি কৰিছে এতিয়া মই বেলেগ কাম লিখা কৰি আছো আচ্ছা লিখা চলি আছে দিয়ক ঠিকে আছে ধন্যবাদ ৰাতিপুৱা অলপ ফূৰ্তি কৰিলোঁ আজি আমি গোটেইকেইটা মিলি এইখিনি ফূৰ্তি ডেইলি চলি থাকে বাৰু কিন্তু আজি আৰু এটা ভিডিঅ'ই বনাই দিলোঁ আৰু ধন্যবাদ